8টা বাজি গ'ল স্কুল যাব লাগিব গ'লে যাবই দিয়া নাই হাই মোৰ নাম বিন্দু বুঢ়াগোহাঁই মোৰ ওচৰত আছে বাই সেই দোস্ত আছো অভিজিত দাৰ ঘৰত আৰু তেখেতে বেৰত লিখিছে মৰমে যেতিয়া কান্দে তেতিয়া তোমাক বিচাৰো আৰু মৰমে যেতিয়া কান্দে তাৰ সি বিচাৰে তাৰমানে হৃদয়ে যেতিয়া কান্দে তোমাক বিচাৰো আৰু মৰমো বিচাৰো কৈছে এয়া আমি শ্বুটিঙৰ কাৰণে যাব লৈছোঁ ৰাতিপুৱাই 6:45 হৈছে আৰু বাহিৰৰ লোকেশ্যনটো চাই ল'ম এবাৰ এয়া ওলাই গৈছে আৰু এইখনতে যাম আমাৰ এইখনে দিওঁ গৈ আছোঁ টেং টেং এইয়াতে যাম আৰু আমি পুৰা ওচৰতে চাইকেলতে গৈছোঁ সেইকাৰণে এইয়া লংগে সেইখন এপাদৈ নিব ছাতিটো লৈ ৰাতিপুৱাই গৈছোঁ আৰু এয়াই আমাৰ লোকেশ্যন এইটোৱে হৈছে অভিজিত দাৰ পদূলি এইটোৱে ঘৰটো আৰু এইটো হৈছে ইহঁতৰ গাঁৱৰ ৰাস্তা আৰু এইখনেই পথাৰ ক'বলৈ নহয় আৰু ইয়াতে সৰিয়হ লগোৱা হয় আৰু এইফালে মোৰ ঘৰ যায় জানিলে দোস্ত আৰু চাই থাকক আমি বহুত আগৰলৈ যাম আৰু সেই বহুত দূৰত আছে 2 কিলোমিটাৰ আঁতৰত আছে আৰু আমাৰ লোকেশ্যনটো তাতে আমি যাম সেই দোস্ত মেইন এক্টৰ আহিছে মেইন এক্টৰ আৰু হিৰইনো আহি আছে ময়ো এক্ট্ৰেছ কৰিছোঁ আৰু মাজে সময়ে এয়া আমি চাইকেলত যাম এইখনে মোৰ চাইকেল এইটো অভিজিত দাৰ ঘৰৰ চাইকেল সেয়াতে আমি যাম আৰু দাদা কেনেকুৱা লাগছে ৰাতিপুৱা আজি বহুত ৰাতিপুৱা উঠিলোঁ ভাল লাগিছে ন অকণমান সোনকালে আজি শ্বুটিংটো কৰিম তাৰপিছত আমাৰ ভাইটিটোৰ আজি স্কুল আছে মোৰ সোনকালে ছুটি দিব লাগিব গতিকে ইয়াক ছুটি দি মেলি আমি কিমান দেৰি হয় চাওঁ আজি শ্বুটিংবিলাক থেংক ইউ দা ভাল লাগিলে ক'ব আৰু ভাল কমেণ্ট আহিব বুলি আশা কৰিছোঁ থেংক ইউ আহিব চিন্তা নকৰিব বাই আপোনাৰ কেনেকুৱা লাগিছে ৰাতিপুৱা ফিলিংছটো কথা কওক আৰু সকলোকে গুড মৰ্ণিং জনাইছোঁ হয় নি গুড মৰ্ণিং তোমাকো দিছোঁ আৰু বাকী খবৰ কওক শ্বুটিঙৰ কাৰণে কি হয় ক'ব নোৱাৰোঁ বতৰো বৰ ডাৱৰীয়া হয় থেংক ইউ বা আমাৰ ডাইৰেক্টৰ চাহ পাইছে আৰু এইটোৱে তেখেতৰ ঘৰ বৰ্তমান এয়া হিৰ' হিৰইন দাদা কেনেকুৱা লাগিছে কৈ দিয়ক ভালে লাগিছে আহি এতিয়া কি কৰিম বুলি ভাবিছে আজি কবিতা কেনেকৈ লিখে এইটো চঙতে বনাব লাগিব ভিডিঅ'টো হয় ন বাকী এফালে দাদা ভাল লাগিছে লোকেশ্যনটো ভাল আজি বতৰটো ভাল কৰিছে চাফ লাগিছে লোকেশ্যনবিলাক ৰেডি হৈছোঁ চাওঁ কিমান হয় চেষ্টা কৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম এইফালে বাইদেউ কৈ দিয়ক কিবা এটা ভাল লাগিছে বহুত ৰঙা পৰি গৈছে বাইদেউ আমাৰ ব্লগ বনাবলৈ আচলতে মানুহ কোনো নাই চব ব্যস্ত থাকে সেইকাৰণে আমাৰ পোৱালিটো আছে কিন্তু কেতিয়াবা আজি তাকো এটা ৰোল দি দিয়া হৈছে হেভি ৰোল কি কৰিব পাৰে নাজানো এফালে লোকেশ্যন এয়া আমাৰ ডাইৰেক্টৰ এইবাৰ কেনেকুৱা লাগিছে ভিডিঅ'টো কৈ দাদা মজা লাগিছে মজা ন লোকেশ্যন দেখাই দিয়া কিমান ভাল লাগিছে এয়া আমাৰ লোকেশ্যন ইয়াতে চলি আছে শ্বুটিংটো ফুৰি আছে এয়া আমাৰ লোকেশ্যন হাই মোৰ নাম বিন্দু বুঢ়াগোহাঁই মোৰ ওচৰত আছে বাই ভিডিঅ' কৰি কেনেকুৱা লাগিছে বাই বহুত মজা ঠিক আছে বাই শ্বুটিং পুৰা হাউলি মানুহজনী সেনেকে ফুৰি তাৰমানে এয়া আমাৰ ডাইৰেক্টৰ আৰু মই গৈ আছোঁ হিৰইন ওচৰলৈ বৰ্তমান আমাৰ শ্বুটিং চলি আছে আৰু বাইদেউ আগতে ৰখি আছে
কোৰিঅ'গ্ৰাফাৰ দা এবাৰ কেনেকুৱা লাগিছে ভিডিঅ'টো বনাই নি ভাল লাগিছে বহুত ভাল লাগিছে শিকায়ো ভাল লাগিছে আজি নিজেও কৰিছোঁ কি ক'ম আৰু দুদিনমান পাছত ৰিলিজটো হ'ব চাগে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব থেংক ইউ অসাধারণ সুখবাদী কাগজৰ কবিতাবোৰে কিদৰে মন পঢ়ে কিদৰে আখৰে মন ভৰে মজা হেই দোস্ত আজি শ্বুটিঙৰ ছেকেণ্ড ডে আৰু আমি ফাইনেলি পাই গ'লোহি আমাৰ লোকেশ্যনৰ জেগাত চাই লওক কালি জেগাটোতে আহিছোঁ আৰু আমি আৰু বেলেগ লোকেশ্যন চোৱা নাই আজি ইয়াতে বনাব লাগিব ভিডিঅ'টো চাই থাকক আগলৈকে ভিডিঅ'টো শেষলৈকে চাব বৰ্তমান আমাৰ চব ৰেডি হৈ গৈছে মেকআপটো ঘৰতে কৰি আহিছোঁ আমি আৰু এতিয়া ডাইৰেক্ট শ্বুটিঙত কাম লাগিব লাগে আজি এইফালে কৰা হ'ব ইয়াত কৰা হ'ব আৰু আমাৰ হিৰোইনে সেইফালৰ পৰা দৰমাই আহিব আৰু ঘূৰি 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 বহিব সেই দোস্ত আমি যাম আজি ডাইৰেক্টৰ দাৰ ওচৰলৈ এতিয়া গৈ আছোঁ বৰ্তমান আজি কেনেকুৱা লাগিব তেখেতৰ বতৰো বেয়া দাদা আপোনাৰ ভিডিঅ' বনাই আজি কেনেকুৱা লাগিছে ফিলিংছ কথা কওক আৰু বৰষুণ দি আছে ৰাতিপুৱা 6টা বাজিছে এতিয়া মোৰ ৰাতিপুৱা বিচনাৰ পৰা উঠাই লৈ আহিছে বহুত কষ্ট দিছে একো খাব পৰা নাই ৰাতিপুৱা অকল পানী খাই আহিছোঁ মইতো খোৱা নাই দাদা বাই আপোনাৰ কেনেকুৱা লাগিছে ৰাতিপুৱাই বহুত মজা লাগিছে কিন্তু ভয় লাগিছে বৰষুণ দিব এতিয়া হয় ন বৰষুণ দিব এতিয়া হিৰ' দা আপোনাৰ কি ক'ম আৰু কালি নিচিনাই বতৰটো কৰিছে হয় আজিও নিশ্চয় বৰষুণ আহিব যেন পাইছোঁ কাম বন্ধ হ'ব নেকি মাজতে লাহেকৈ বৰষুণটো নামিছে হ'লেও চেষ্টা কৰিম আমি কৰি যাবৰ কাৰণে যিমানটো পাৰোঁ এতিয়া আমি শ্বুটিঙলৈ যাওঁ ৰেডি হৈছোঁ এয়া ৰেডি তললৈ যোৱা হৈছে শ্বুটিং কৰিম এয়া গৈ আছোঁ আমি আৰু মই আকৌ কবিতা কেনেকৈ লিখে বাৰু গান লিখিব মোৰ মন আছে শব্দবিহীন এটি গান যোন নালাগে তোৰা নালাগে লাগে মাথো এটি সঁহাৰি যি ভাষা চকুৱে ক'লে অৰ্থ বিচাৰি পোৱা দান আহি যা এটি কবিতা দেওয়ালো মই আখরে হই মই ভাষারে বই ধীরে ধীরে মিলি যাও মই কাষৰত যেন কাজলত তোমাৰ Chemistry da chemistry তই ঘূৰাই ঘূৰি আছে মানুহজনী কেলা কিবা ষ্টাইলৰ chemistry বাই chemistry সেইফালে চাইছিলো তো এই পোৱালিকেইটাক চাবি অলপ জুম কৰি এনেকে মাক চকলাই chemistry বাই chemistry দেখাবা অলপ এক মুৱাটো লগাই কেনে এনেকৈ কৰিবলৈ লাগে এটা যা পাৰিবি নলগালে নহয় তাৰমানে পাৰিবি অলপ দে হ'ব দে ভাল লাগিছে ভাইটো মন গভীৰত উন্মন কেনিবি
শৰীৰত কিদৰে ৰাতি তাপি কাগজৰ হেই দোস্ত এয়া বহুত ৰাতি হৈ গ'ল হৈছে নহৈছে গমেই নাপাইছোঁগৈ দাদা বহুত ৰাতি হৈ গ'ল ন কেনেকুৱা লাগিলে আজি বনাই আজি অলপ কষ্টও কৰিলোঁ লোকেশ্যনটো বহুত ধুনীয়া লোকেশ্যন আপোনালোকে নিশ্চয় চাবলৈ পাব থেংক ইউ দা বা আপোনাৰ কেনেকুৱা লাগিল একদম মজা মজা লাগিল ন থেংক ইউ ভাল লাগিছে ই নোলাইছে ভিডিঅ'টো দেখাইছিলোঁ তোমালোকক খং উঠি জানিছে গৈ ন কি বকিছে বকিছে মানুহতে আকৌ তেনেকুৱা আকৌ যদি ঘৰত গৈ লগাই দিম আকৌ এদিন কৰিলে লগাব ভিডিঅ' খতম হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ দাদা আপোনাৰ কেনেকুৱা লাগিল বনাই ভিডিঅ' আজি মজা লাগিছে ডাইৰেক্টৰ প্ৰথম কৰিছোঁ এনেকুৱাকৈ বাকী লগৰকেইটাও ভাল কৰিছে গালি চালি দিয়া নাই যে সেইকাৰণে ভাল লাগিছে হ'ব দে আমাৰ ডাইৰেক্টৰ তাই মিছা কথা কৈছে আৰু আমাক গালি দি ভাগৰ লগাই দিছে আৰু মাথা ঘোলা কৰি দিলে অ'কে বাই দোস্ত যদি ভিডিঅ'টো চাই ভাল লাগিল ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে পাহৰি নাযাব থেংক ইউ বাই